কবিতাৰ শিৰোনাম বৃদ্ধাশ্ৰমত আপুনি। ৰচনা আৰু পাঠ বিতুপন দত্ত। আপোনাৰ হেনো বুকুখন বৰকৈ বিষাইছে, অসুখ নেকি আপোনাৰ? মানুহে কয় আপোনাৰ হেনো দুচকুৰে লোতক নিগৰি থাকে অহৰ্নিশে। আপোনাৰ হাত দুটাত আজিকালি কঁপনি উঠে, ভৰি দুটাও কঁপে। খোৱাৰ অথবা শোৱাৰ সময়ত আপোনাৰ মুখখন হেনো বেছিকৈ হেতা পৰি যায়। কি ঠিক, সিহঁতলৈ মনত পৰি চাগে আপোনাৰ মুখৰ জোনাক নোমাই। আপুনি বাৰু অভিমান কৰে নেকি, নে পুতৌ উপজে সিহঁতৰ ওপৰত? আপুনি জানেনে আপোনাৰ অসুখৰ কথাটো আৰু এতিয়া গোপন হৈ থকা নাই? আপোনাৰ আৱাসীসকল বাদেই চুবুৰীটোৰ সকলোৰে লক্ষ্য এতিয়া আপুনি। হয় মহাশয়, সকলোৱে জানে, সকলোৰে মুখে মুখে আপোনাৰ অসুখৰ কথা, মাথো সিহঁতৰ বাদ। ভুল নুবুজিব মহাশয়, এটা কথা সুধিবৰ মোৰ বৰ মন যায়। আপোনাৰ অসুখ নে আপুনি অসুখী?